নমস্কাৰ, আজি লৈ আহিছোঁ জেনেৰেল নলেজৰ 30টা প্ৰশ্ন আৰু ইয়াৰে প্ৰথমটি প্ৰশ্ন হ'ল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ প্ৰতিভা পাটিল। আৰু ইয়াৰে দ্বিতীয় প্ৰশ্নটি হ'ল অস্কাৰ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? উত্তৰ ভানু আথিয়া আৰু তেওঁ 1983 চনত এই বঁটা লাভ কৰিছিল। অস্কাৰ বঁটা কিমান চনৰ পৰা আৰম্ভ কৰা হৈছিল? উত্তৰ 1929 চনৰ পৰা। অসমত প্ৰথম মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটি হ'ল 1947 চনৰ 3 নৱেম্বৰত ডিব্ৰুগড়ত প্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছিল। মেক ইন ইণ্ডিয়া আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 2014 চনত। ফিনলেণ্ডৰ ৰাজধানী কি? উত্তৰ হেলচিংকি। সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ ফেডোমিটাৰ। অসমৰ কোন ঠাইত চিমেণ্ট ফেক্টৰী আছে? উত্তৰ কাৰ্বি আংলঙৰ বোকাজানত। ভাৰতৰ প্ৰথম মহিলা IAS বিষয়াগৰাকী কোন? উত্তৰ আন্না ৰাজম মালহোত্ৰা। অসমৰ পিৰামিড বুলি কোনখন ঠাইক জনা যায়? উত্তৰ চৰাইদেউ। নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত। শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ কেতিয়া স্থাপন কৰিছিল? উত্তৰ 1468 খ্ৰীষ্টাব্দত বৰদোৱাত। মেৰী কমৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ আনব্ৰেকেবল। কোনখন পাহাৰীয়া অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? উত্তৰ ডিমা হাছাও। ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ 35 বছৰ। প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ 25 বছৰ। পৃথিৱীৰ সকলোতকৈ সৰু দেশখনৰ নাম কি? উত্তৰ ভেটিকান চিটি। ছৌদি আৰবৰ ৰাজধানীৰ নাম কি? উত্তৰ ৰিয়াদ। ইনকাম টেক্স ডেভেলপমেণ্টৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত। আৰু ইটো স্থাপন কৰা হৈছিল 1861 চনত। ভাৰতৰ কোনকেইখন ৰাজ্য ভূটানৰ লগত সীমা সংলগ্ন আছে? উত্তৰ 4খন ৰাজ্য আছে আৰু এই 4খন ৰাজ্য হ'ল অসম, অৰুণাচল প্ৰদেশ, ছিক্কিম আৰু পশ্চিমবংগ। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ নাম কি? উত্তৰ এন্থনী এলবানিজ। চাৰ্কুলা কোনখন ৰাজ্যৰ জাতীয় নৃত্য? উত্তৰ চাৰ্কুলা উত্তৰ প্ৰদেশৰ জাতীয় নৃত্য। ভাৰতীয় সুপ্ৰিম কোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? আৰু ইয়াৰ উত্তৰটি হ'ল ন্যায়াধীশ ফাতিমা বিবি। ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মুম্বাইত। ভাৰতৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটো ক'ত অৱস্থিত? উত্তৰ কলকাতাত। ভাৰতৰ সকলোতকৈ বেছি বনাঞ্চল কোনখন ৰাজ্যত আছে? উত্তৰ মধ্যপ্ৰদেশত আছে। ভাৰতৰ সকলোতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন? আৰু ইয়াৰ উত্তৰটি হ'ল ছিক্কিম। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰটি হ'ল 1 জুলাই। ফলৰ বিষয়ে কৰা অধ্যয়নৰ নাম পম'লজি। দক্ষিণ ভাৰতৰ দুৱাৰমুখ বুলি কোনখন চহৰক কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হ'ল চেন্নাই। চেন্নাইক দক্ষিণ ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।